এইজোপা হৈছে মই ৰোৱা মানি প্লেণ্টজোপা ইমানটো হৈছে আৰু হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। মই বৰষাই পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক কেইযোৰমান কাপোৰ দেখুৱাম, যিকেইযোৰ মই বিহুত গিফ্ট পাইছিলোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কাপোৰযোৰ হৈছে এইযোৰ হাজবেণ্ডৰ বৰ্তাকৰ ছোৱালীয়ে গিফ্ট কৰিছিলে মোক। এইখন হৈছে চাদৰখন। এইটো আঁচলটো, ছাইডত এনেকৈ পতি আছে। চিলোৱা হোৱাই নাই আচলতে এইবোৰ। আপোনালোকক দেখাই দিছোঁ আৰু কি কি গিফ্ট পাইছোঁ বিহু বুলি। এইখন হৈছে চাদৰখন। এইখন হৈছে তাৰ মেখেলাখন। এইখন ছেকেণ্ডযোৰ এইযোৰ বৰ্তাহঁতৰ বাইদেৱে গিফ্ট কৰাই হয়। ইয়াৰ দেৰগাঁও বায়ে গিফ্ট কৰিছিলে। ইযোৰ গুৱাহাটী বায়ে, আমি ফুৰিব গৈছিলোঁ গুৱাহাটীত, তেতিয়া কৰিছিলে। এইযোৰ কাপোৰকেইযোৰ মোৰ খুব ভাল লাগিছে। চিলাব লাগিব আৰু লাহে লাহে। এইখন চাদৰখন। আগটো এইযোৰ কণ্ট্ৰাষ্টত আছে হয়। মেখেলাখন এইখন মেখেলা, তাৰ লগতে ব্লাউজ পিচটো আছে। এখন মেখেলা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইয়াৰ লগতে ব্লাউজ পিচটো আছে। তাৰপাছত কাপোৰযোৰ এইযোৰ বৰ্তাহঁতৰ দাদাই গিফ্ট কৰা হয়। দাদা আৰু নবৌৱে ইমান ধুনীয়া কাপোৰ এযোৰ গিফ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। এইবোৰ আচলতে কি কাপোৰ মই চিনি নাপাওঁ। কি কাপোৰ কয় জানো। এইখন চাদৰখন। এইযোৰ পিন্ধিছোঁ, চিলোৱা আছিল, সেইটো কাৰণে এবাৰ দুবাৰমান পিন্ধিছোঁ। ফটো দেখাম বাৰু, পিন্ধাৰ ফটো আছে। চাদৰখন। এইটো তাৰ ব্লাউজৰ পিচটো খুব ধুনীয়া, কালাৰটোও বহুত ধুনীয়া। আৰু তাৰ মেখেলাখন হ'ল এইখন। এইযোৰ হ'ল মোক পাপাই কৰা গিফ্ট। এইবাৰ বিহুত ঘৰ যাওঁতে তেতিয়া দিছিলে বিহু বুলি। কেনেকুৱা লাগিছে, এইযোৰ পলিপাট হয়। এখন তাৰ চাদৰখন, কালাৰটো বহুত ধুনীয়া হয়। চিলোৱাৰ পিছত পিন্ধি দেখাম বাৰু। চাদৰখন। মেখেলাখন এইখন, মেখেলা
আৰু ব্লাউজৰ পিচটো দেখিছে নাই, ইয়াৰ ব্লাউজৰ পিচটো হেভি হয়। এইটো হৈছে ব্লাউজৰ পিচ। বিহুত কোনে কোনে কি কি গিফ্ট দিছে দেখাই দিছোঁ আৰু কি পাইছোঁ। এইবাৰ বহুত গিফ্ট পাইছোঁ বিহুত। এইযোৰ কটনৰ কাপোৰ, এইযোৰ মোক আমাৰ পাপাই গিফ্ট কৰিছিলে। পাপা মানে মাৰ নবৌয়েক হয়। আমি মামা ঘৰলৈ গৈছিলোঁ বিহুত ফুৰিবলৈ। বিয়াৰ পাছত তেনেকৈ ফুৰিবলৈ যোৱা হোৱাই নাই। এইযোৰ গৰমত পিন্ধিবলৈ ভাল হ'ব। খুব ভাল লাগিছে মোৰ। এখন চাদৰ হয়, এখন মেখেলাখন। এইযোৰ কাপোৰ, এইযোৰ মোক গিফ্ট কৰাই হয়। মাৰ বায়েকে গিফ্ট কৰিছিলে, আপা। এইযোৰ ঘিচা বুলি ক'ব, ঘিচা কাপোৰ। তেনেকৈ কাপোৰ চিনি নাপাওঁ কি কয়। ধুনীয়া কাপোৰ। এখন তাৰ চাদৰখন। এখন মেখেলা। এইটো ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচ। আৰু গিফ্ট কৰিছিলে এখন চাদৰখন। এইখন কৰিছিলে মোৰ আপাই, মাৰ নবৌয়েক। আৰু মাহীয়ে এখন মেখেলা এখন গিফ্ট কৰিছিলে। এইখন গিফ্ট কৰিছিলে, এখন শাৰী হয়, কটন শাৰী। এইখন মোৰ মানে সখী, এওঁৰ ছাতি ধৰা হাজবেণ্ডৰ। এখন বৰ ধুনীয়া শাৰী, কটনৰ শাৰী। শুনিছেনে? খুব ভাল লাগিছে মোৰ। মাজত এনেকৈ ফুল আছে। আৰু মোক হাজবেণ্ডে এবাৰ বিহু বুলি এখন শাৰী গিফ্ট কৰিছিলে। এইখন মই নিজে চইচ কৰিছোঁ। গৰমত পিন্ধিবলৈ ভাল হ'ব। কেনেকুৱা লাগিছে? মোৰ লগৰজনীয়ে এটা ব্লাউজ গিফ্ট কৰিছিলে, এইটো ৰেড কালাৰ ব্লাউজ। এইটো মই পিন্ধিলোঁ অলৰেডি। বিহুত নাচিছিলোঁ তেতিয়া পিন্ধিছিলোঁ। শেষত মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। শেষত এইটো এটা খুব ধুনীয়া বেগ হয়। এইটো মোক আপাই গিফ্ট কৰিছিলে, আমাৰ গোলাঘাটৰ আপা। মাৰ নবৌয়েকে হয়, তেওঁ মোক গিফ্ট কৰিছিলে। খুব ধুনীয়া বেগটো, ভাল লাগিছে মোৰ। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।